হাই ভিউৱাৰ্ছ, আজি উপস্থিত আছোঁ। আজি বেংমৰা ফুটবল প্ৰতিযোগিতা ছেমিফাইনেল ৰাউণ্ড চলি আছে। আজি কম্পিটিশ্যন হৈ আছে আপোনাৰ চাবুৱা টিম আৰু দুলীয়াজান টিমৰ মাজত। এতিয়া আপোনালোকে চাব পাৰিব। আয়োজন কৰিছোঁ। উক্ত সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমি অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমন্ত্ৰণ জনাইছোঁ। ক্ৰমে ৰাজীৱ শদিয়া, টিংকু কাশ্যপ, নিয়ৰ বিকাশ আৰু সুস্মিতা তুষাৰ। এতিয়া ত্ৰিপুৰা FC ফুটবল দল বনাম।